এনেকৈ জংঘলৰ মাজে মাজে যাব লাগিব আজি খানা খাব। এয়া হ'ল গাহৰি মাংস। চাই থাকিব ভাবছোঁ ভিডিঅ' আপোনালোকে চাই থাকিব আৰু ফাৰ্ষ্ট টাইম চাই আছে ছাবস্ক্ৰাইব কৰি দিব, ছাপোৰ্ট কৰি দিব এনেকৈ। গাইজ ৱেলকাম টু মাই চেনেল হিমাংশু হৃদয়। আৰু বহুদিন ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ পুৰীৰ পৰা অহাৰ পিছত, একেবাৰে ভিডিঅ' বনোৱা নাছিলোঁ। বিহুতো মানে ক'তো যোৱা নাছিলোঁ, ঘৰতে আছিলোঁ, এক্সাম চলি আছিল, তো তেনেকৈ ভিডিঅ' বনোৱা হোৱা নাছিল। আৰু আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু ভিডিঅ'টো কিয় বনাই আছোঁ থাম্বনেইল চাই চাগে গম পাই আছে। তথাপিতো ক'ত কেনেকৈ কিয় গৈ আছোঁ সকলোবিলাক কৈ আছোঁ। লগত এয়া বাল্টি মগ আৰু এইটো পানী, খোৱা পানী লৈ লৈছোঁ লগত, কাৰণ তাত লাগিব যাই কিনে। আৰু এতিয়া তালৈকে যাওঁ বলক। আজি বহুত ৰ'দ, মানে এইকেইদিন বৰষুণ দি আছিল, তো আজি ৰ'দ দিছে পূৰা একদম টিকা ফটা ৰ'দ দিছে। আৰু এতিয়া এই ৰ'দত সেই পাহাৰকেইখন যে দেখা পাইছে, তো সেই পাহাৰকেইখনৰ সেইটো ফালে যাম, তো বলক। মানে আমি থাকোঁ পাহাৰৰ ওপৰত, ইয়াতে হেঙেৰাবাৰী কাঞ্চননগৰ, আৰু এইফালে পাহাৰ আছে, এইফালে মানুহ চানুহ নাই সেনেকৈ। তো আজি তাত পাহাৰৰ মাজত খানা খাব গৈ আছোঁ। আৰু সেয়া দেখাই আছোঁ পিছফালে, সেইফালে গুৱাহাটী চিটি। আৰু এতিয়া আমি যাই আছোঁ এইফালে, আৰু এনেকৈ জংঘলৰ মাজে মাজে যাব লাগিব আজি খানা খাব। সেইফালে পিছফালে সেয়া চাওক, এই গুৱাহাটী চিটি, আৰু এয়া হ'ল গুৱাহাটী চিটি এইফালে। আৰু এতিয়া আমি যাই আছোঁ এইফালে জংঘলৰ মানে পাহাৰৰ মাজৰ ফালে। আৰু এইটো মনোজ দা বস্তু লৈ যাই আছে লগত। এইফালে মনোজ দা কেনে? একদম খুবেই ভাল লাগছে আজি। মানে মই আগতে অলপ ৰিলেক্স ফিল কৰিবলৈ আমি পাহাৰৰ ওপৰত কাৰ্গিল পাহাৰত আহিছোঁ। বৰ্তমান কাৰ্গিল পাহাৰত আছোঁ। মানে মই আগতে অহা নাই, আমি খাবলৈ ইয়াতে থকাকৈ বেছি দিন হোৱা নাই, কিন্তু মনোজ দাহঁত আগৰ পৰা আহি থাকে ইয়াতে। তো আজি মই আহিলোঁ মনোজ দাহঁতৰ লগত। ৰাস্তা চাওক ইয়াতে, মানে মাজে মাজে আহি থাকে খানা খাবৰ কাৰণে, কিন্তু মই আজি প্ৰথমবাৰ আহিছোঁ ইয়াতে। নিজৰ এটাও আছে বোলে, বলকচোন চাওঁ। মানে কি হয়, ইয়াৰে নিজৰা পানী পাহাৰৰ তলে তলে মানে সুৰুঙাৰে পানী আহে ইয়াতে, আৰু এনেকৈ বনাই দিছে ইয়াতে মানুহে, ইয়াৰ পৰা পানী লৈ যায় মানে, কাৰণ পাহাৰতো পানীৰ অসুবিধা হয় ন, গতিকে ইয়াৰ পৰা পানী এনেকৈ টেপেৰে পাইপ লগাই লৈ যায়। কিন্তু বৰ্তমান পানী শুকাই আছে, ৰ'দ দি আছে, মানে পানী নাই। কিন্তু আৰু এটা নিজৰা আছে, তালৈকে যাম। আচলতে কি মানে ইয়াৰ পৰা পানীবিলাক এনেকৈ পাইপেৰে লৈ যায়, কিন্তু মানুহে লৈ লয়তো। আৰু বৰ্তমান ৰ'দো দি আছে, বৰষুণো অহা নাই বেছি এইকেইদিন, তো সেইকাৰণে পানী শুকাই আছে বৰ্তমান। আমি আহিছিলোঁ সেইটো ৰাস্তাৰে, আৰু ইয়াতে তলত নিজৰাটো আছিল, মানে পানী যোৱাৰ ব্যৱস্থা কৰিছিলে ইয়াৰ পৰা, কিন্তু ইয়াতে পানী শুকাই আছে বৰ্তমান। আৰু এতিয়া এনেকৈ ওপৰেৰে যাব লাগিব। এই পাইপবিলাক যে দেখা পাই যে আছে, এইবিলাক মানে কি সেই ওপৰৰ নিজৰৰ পৰা অহা পানী আহে পাইপেৰে, আৰু আমাৰ পাহাৰৰ মানুহখিনি তালৈকে যায়। যিটো ৰাস্তাৰে আহি আছোঁ বৰ্তমান, এনেকুৱা লগা নাই যে গুৱাহাটীত আছোঁ, ক'ৰবাত মানে পাহাৰে চাহাৰে ক'ৰবাত দূৰত থকা যেন লাগছে, গুৱাহাটীৰ বাহিৰত। আৰু চাওক ইয়াতে গুহা, শিয়াল চিয়াল আছে না ইয়াতে, শিয়াল চিয়াল আছে। ইফালে পাহাৰ, ইফালে তলৰ ফালে সিফালেও এটা নিজৰা আছে তলত, কিন্তু তলত নিজৰাটো নাযাওঁ, বহুত তলত আছে, শিলৰ মাজত আছে। আমি ডাইৰেক্ট জেগালৈকে যাওঁ। বম ডেঞ্জাৰ ৰাস্তা, এই ৰাস্তাত অলপমান যদি ভৰি শ্লিপ হৈ যায় গেল আৰু। ভাগ্য ভাল এতিয়া বৰষুণ, মানে ৰ'দ দি আছে, বৰষুণ দিয়া নাই। যদি মাটিটো ভিজি থাকিল হয়, ইফালেতো অহাটো অসম্ভৱ। নোযোৱা কেনে লাগছে? আপোনাৰ লগত আহিয়ে থাকে ইয়াতে। ভাল লাগছে, কিন্তু আজি বহুত গৰম অলপ। আজি গৰম, আৰু যদিও গৰম কাৰণে এটা বস্তু ভাল, মানে কি ঠাণ্ডা, পূৰা চাৰিওফালে গছ গছনি আছে, পাহাৰৰ মাজত একো হাই হুল্লা নাই, যান্ত্ৰিকতা নাই, পূৰা একদম নেচাৰৰ মাজত আজি অলপ দিনটো মই আহিলোঁ, আপোনালোককো লৈ আহিলোঁ লগত। আৰু এতিয়া পূৰা গা চা আৰু সেইফালে চাওক, এইফালে পাহাৰ, এইফালে পাহাৰ, মোৰ পিছফালে পাহাৰ, পিছফালেও পাহাৰ, মানে ইয়াতে চাৰিওফালে পাহাৰ চাওক। এয়া আৰু ডিপাছ দাৰে এইফালে আছে জংঘলৰ ফালে, মানে অলপো ক'ব নোৱাৰে ইয়াতে অহাৰ পিছত যে আপুনি গুৱাহাটীৰ ভিতৰত আছে। মানে এই গুৱাহাটীৰ বাহিৰত মানে বেলেগ ক'ৰবাত তেনেকুৱা থকা যেন লাগে। আৰু ইয়াতে মানে আপুনি চিঞৰিলেও কাকো শুনা নাপায়, চিঞৰি আছে চাওক, এইফালে আছে ডিপাছ দাত। আৰু বহুত ৰ'দ আজি, বেয়া ভাগৰ লাগি গৈছে, ফাটি গৈছে মানে। তো বলক জেগালৈকে যাওঁ। আৰু এইটো বিশ্বদা জংঘল চাফা কৰি আছে আমি খোৱা জেগাটোত। সেয়া ঐ বিশ্বদা, এবাৰ হাই দি দিয়া। আৰু এইফালে ডিপাছ দাত আছে। তো ফাইনেলি আহি পালোঁ ইয়াতে, জেগাটো মেইন জেগাত। আৰু এইফালে চাওক বনাই আছে, এয়া বৰ্তমান পানী গৰম হৈ আছে। এইফালে আমাৰ যোগাৰ আছে, আৰু এয়া আমাৰ আজি কুকমেন শংকৰ দা। কেনেকুৱা?
একদম বঢ়িয়া জোগাৰ এই দেখা না এই আৰু এই দীপাজ দা খৰি আনি আছে ওপৰৰ পৰা মেন ভাৰ্চেছ ৱাইল্ড এই জংঘলৰ মাজত মাৰামাৰি ইফালে দীপাজ দাই খৰি কাটি আছে দীপাজ দা তামাম কাটি আছো মানে আজি যিহেতু ৰবিবাৰ আৰু চব বাকী দিনটো ব্যস্ত হৈ থকা যায় গোটেই ফ্ৰী আৰু ইফালে চাওক গুহা এটা আছে কিবা আছে নেকি ইয়াতে শিয়াল চিয়াল আচলতে ইয়াতে তেনেকুৱা একো নোলায় কাৰণ দীপাজ দাহঁতে মনোজ দাহঁতে আগৰ পৰা আহি থাকে ইয়াতে গতিকে শিয়াল চিয়াল থাকে আৰু ৰাতি ওলাই কিন্তু বাঘ চাঘ তেনেকৈ নোলায় ইয়াতে আৰু বাঘ মানে দুখন পাহাৰ সিফালে আছে চিৰিয়াখানা পাহাৰ বোলে দুখনমান পাহাৰ পাৰ হৈ কিনে এনেকুৱাকৈ তো সিফালে এই কেতিয়াবা বাঘৰ কান্দা আৱাজ শুনা পোৱা যায় কিন্তু সেইখিনিত তেনেকৈ নাই এইখিনি কিন্তু ফৰেষ্ট এৰিয়াও নহয় দিয়ক মানে কিছুমানে হ'ব পাৰে ন ফৰেষ্ট এৰিয়াত সোমাই কিনে কিবা কিবি কৰি থকা কিবা তো তেনেকুৱা একো নহয় আমাৰ পাহাৰৰে জেগা হয় এইফালে কেৱল পূৰা জংঘল আৰু কোনো নাহে তেনেকৈ ক'ব গ'লে আমাৰ পাহাৰৰ মানুহখিনি কেতিয়াবা এইফালে আহে নিজৰ পৰা পানী পাইপ ফিটিং কৰিবৰ কাৰণে কিবা কৰিবৰ কাৰণে আৰু খানা চানা খাব কেতিয়াবা আহি থকা যায় তো তেনেকুৱা কোনো ফৰেষ্ট এৰিয়া বা ইলিগেল তেনেকুৱা একো নহয় কেনেকুৱা ধৰণৰ ফুল আজি প্ৰথমবাৰ দেখা পালোঁ আপোনালোকে যদি জানে কমেণ্টত জনাব কি ফুল মানে বনৰীয়া চাগে কিবা হ'ব তো ধুনীয়া আৰু দেখাত অদ্ভুত ধৰণৰ আৰু ধুনীয়া বহুত দেখা পাই আছে এনেকৈ এইটো হ'ল আচলতে নিজৰা সেনেকৈ পানীটো সিফালে বৈ যায় এই ওপৰৰ এই শিলটোৰ পৰা আহে নিজৰাৰ পানীবিলাক কিন্তু পানী বৰ্তমান শুকাই আছে কাৰণ খৰালি বাৰিষা দিন পৰা বেছি দিন হোৱা নাই আৰু এইকেইদিন ৰ'দো দি আছে এইফালে বেছি বৰষুণো যোৱা নাই তেনেকৈ ইয়াতেও পানী নাহে সেই চাওক এইফালে জংঘলৰ ফালে যায় আৰু এই যে পাইপ লগোৱা যে আছে ইয়াৰ পৰা তেনেকৈ যায় আমাৰ তালৈকে পানী যায় তো মানুহ আহি থাকে তাতে কিন্তু পানী লেতেৰা হৈছে বৰ্তমান মজা এনেকুৱা ঠাণ্ডা ইমান বতাহ ফ্ৰেছ বতাহ ক'তো নাপায় আৰু এইফালে চাওক এইটো আহি কিনে পূৰা শুই গৈছে বস্তু বাল্টি আৰু পানী মই দাঙি লৈ আনিছোঁ মনোজ দা আহি কিনে বিন্দাছ শুই আছে ইয়াতে সকলোৰ মাজত আছোঁ না তো গতিকে একো নাই এনেকৈ চেগুন পাত আৰু এইটো কি পাতনো হালধিৰ পাত কেতৰি তো বৰ্তমান জংঘলত আছোঁ ন গতিকে বস্তা চস্তা একো অনা নাই ইয়াতে এয়া চেগুন পাত আৰু কেতৰি এই হালধিৰ দৰে বস্তু তাৰে পাৰি কিনে আৰু এইফালে চাওক পূৰা পেট পেলাই সোমাই আছে গছৰ তলত জাম গছ আৰু এইফালে আমাৰ খানা ৰেডি হৈ আছে ভাত হৈছে অলৰেডি এইফালে তেল গৰম হৈ আছে এইফালে হ'ল মাংস আৰু এইফালে লাই শাক কাটি আছে আৰু এয়া হ'ল গাহৰি মাংস দিবৰ কাৰণে এই লাই শাক এই মনোজ দাই কুটি আছে আৰু এইফালে টিফিন বাতিত ইফালে বাঁহৰ গাজ জ্বলা আৰু নহৰু মানে এইটো আঞ্জা বনাবৰ কাৰণে গাহৰি আঞ্জাটো বনাবৰ কাৰণে আৰু এইফালে এইটো বাঁহৰ গাজ লৈ আনিছিলোঁ তাৰ চান্দৰ বা বেলেগ বস্তুটো দেখা নাই কিন্তু বনৰীয়া মুৰ্গী আছে আৰু এইফালে লগত যে মাতটো যে শুনিলে বনৰীয়া মুৰ্গী এয়া মোবাইলৰ কেমেৰাত শুনাব পাৰিছিলে নাজানো মোবাইলত কিন্তু মই পূৰা স্পষ্টকৈ শুনিছোঁ প্ৰথমতে কিবা বেলেগ বস্তু বুলি ভাবিছিলোঁ শিয়ালে হোৱা দিয়াৰ নিচিনা মানে শব্দ হৈছে কিন্তু দিনত শিয়াল ক'ৰ পৰা ওলাব বনৰীয়া মুৰ্গী হয় আৰু এয়া এই বাঁহৰ মাজত আছে আৰু সিফালেতো পূৰা জংঘল আছে মানে ৰাস্তা নাই ইয়াতে জংঘলৰ মাজে মাজে কাটি কাটি যাব লাগিব ইয়াত মাংস ৰেডি পূৰা আৰু এতিয়া টেষ্টিং কৰি চাওঁ গৰম বৰ্তমান ভাজা মাংস খাম ভাতৰ লগত পিছত খাম আৰু আঞ্জা বনাব আৰু এইফালে দীপাজ দা বাকী আছে এইফালে আছে নহয় মাংস আৰু বনাই নাই এইটো মোৰ নেমু টেঙা থকাটো ৰেডি আৰু এয়া দীপাজ দাই বিলাই আছে গোটেইবিলাক এয়া চাওক খানা ৰেডি নহয় এইটো মানে অকল ফ্ৰাইটোহে হৈছে মেইন খানাটো আৰু আছে বনাব আগতে ফ্ৰাইটো মানে টেষ্টিং কৰি লওঁ গোটেইবিলাক দীপাজ দা তো গাহৰিক চিন্তি এয়া আৰু ইয়াতে ক'ৰবাৰ পৰা কেইখনমান বাইক আছে 4খনমান কোনোবা ল'ৰা আছে আমাৰ ইয়াৰে কিজানি এনেকুৱা বাহিৰৰ পৰা আছে চাওক লওকচোন আমি ইয়াতে মানে খানা খাই আছিলোঁ গাহৰি চাহৰি পূৰা খাই আছিলোঁ আৰু হঠাৎ এই পিছফালে কেইখনমান বাইক আহিল চাওক পূৰা অফ ৰাইডিং কৰা বাইক আৰু বাইক মানে কোন আহিছে দেখাই দিছোঁ লগত আপোনালোকে চিনি পাবই নিশ্চয় তো এয়া সমীৰণ দা আমি বাইক চলাব চিনি পাইছে নিশ্চয় কাৰণ মানে নেক্সট লেভেল ফেমিলিত যাই থাকে ৰ'দত যাই থাকে
তো আজি হ'ল আমি একচুৱেলি বাইক চলাব আহিলোঁ ইয়াতে আমাৰ ঘৰৰ আগতে হিমাংশু আমাৰ ঘৰৰ আগতে হয় আৰু হিমাংশু ধুনীয়াকৈ খানা খাই আছিল আমি চলাই আছিলোঁ বাইক ইফালে টাইগাৰ আছে ইফালে এইখন টাইগাৰ টাৰ্ম টাইগাৰ এইখন আৰু এইখন অলপ অফ ৰ'ডিঙৰ এইখন মডিফাই কৰা বাইক হয় KTM-ৰ হয় এইখন আৰু ইফালে হিমালয়ন ইফালে এৰক্স হিমালয় এইখন মানে য'ত ৰাস্তা নাই যেনেকুৱা টাইপৰ জেগাত আহিছোঁ আজি ভয়ানক জেগা একদম ইয়াতে মানে বাইক লৈ এনেকুৱা বাইক লৈ যাইছে মানে প্ৰথম মানে দেখি মানে আচৰিত মানছোঁ এনেকৈ কোনফালে বাইক লৈ আহিল কিন্তু ইয়াতে আহি দেখা পালোঁ আৰু কিবা কিবা সেই কৰিব নেকি ইয়াতে নাই এনেই অলপমান অফ ৰ'ডিং কৰিব আহিছোঁ আমি ৰাস্তা বিচাৰিব আহিছোঁ এনেকুৱা টাইপ আৰু ঠিক আছে বাৰু আজি বিশ্ব কি খবৰ এই পিছফালে এইটো তাতে খানা খাই আছিলোঁ আমি খানাটো দেখাই দিয়া ভালকৈ খানা খাই আছোঁ তো এইখিনি আচলতে এনে পুখুৰীয়ে হয় কিন্তু পুখুৰীয়ে হয় এইটো আগতে পুখুৰী আছিল আগতে গা ধুব আছিলোঁ আমি ইয়াতে এতিয়া মানে পানী মানে বৰষুণ দিলে হ'ব কেইদিনমান পিছত বান্ধটো খোলা আছে একচুৱেলি সেইকাৰণে বান্ধটো খোলাৰ কাৰণে পুখুৰীটো নোহোৱা হৈছে আজিকালি এইটো কি আছে নাই এইটো এনেই সেই হৈছে নিজৰাত লৈ আছে তো সৌমিৰদাক লগ পাই ভাল লাগিল আচলতে সৌমিৰদা আমাৰ ঘৰৰ ওচৰতে থাকে তো লগ পাই থাকোঁ কিন্তু আজি মানে ভিডিঅ'ত একেলগে লগ পালোঁ সৌমিৰদা ভিডিঅ' বনাই আছিল মজাকৈ বনাই থাকা তুমিও আগবাঢ়ি যাওঁ মই চাই থাকিম ইমানটো ভিডিঅ' আপোনালোকে চাই থাকিব আৰু যদি ফাৰ্ষ্ট টাইম চাই আছে ছাবস্ক্ৰাইব কৰি যাব ছাপোৰ্ট কৰি যাব এনেকৈ এইখন কি বাইক বুলি ক'লে এইখন ডাৰ্ট বাইক KTM-ৰ হয় এইখন পূৰা ফুল্লি মডিফাইড কৰা আছে ডাৰ্ট বাইক বনোৱা আছে এইখন পূৰা মানে বেলেগ ধৰণৰ বাইক আৰু এনেকুৱা বাইক মানে আগতে উঠি বনাই চাই লওক পাৰি নে নোৱাৰোঁ ষ্টাৰ্ট দিছোঁ আৰু মজাকৈ কেনেকুৱা মই বাৰু নহয় ষ্টাৰ্ট দিয়া কোনফালে নাই ইয়াতে চেল্ফ আছে ইয়াতে ডাইৰেক্ট চাবিটো চাবি নালাগে ভয় লাগে ওপৰত গুচি যাওক একো নাই তো লাইফত ফাৰ্ষ্ট টাইমৰ মানে অফ ৰাইডিং বাইক চলাই আছোঁ মানে আগতে চলাই পোৱা নাই অলপমান ভয় লাগি আছে কি হয় নাজানো আৰু চলোৱা একো নাই পৰিলে পৰি ভাই একো নহয় এই একো নাই পৰি যোৱা এখন বাইক নহ'ব আমাক নকবা পড়লে লিখছ না দেই আমার রিক্স না একদম হ্যাঁ জঙ্গল পানাই খালি রাস্তাটো দেই জঙ্গলতো চলোৱা বাইক নাই খান হা জঙ্গলৰ মানুহ না আমি জঙ্গলৰ মানুহ তাকেতো আমি বাইক লৈ আহিলোঁ হয় জঙ্গলৰ কাৰণে অহা নাই বাইক কালিৰ পৰা গাড়ী আমি চাফা কৰি থৈছোঁ লাহে লাহে আৰু এইখন হ'ল ট্ৰাম্প টাইগাৰ তো সেইখন বাৰু অলপ চলপ চলালোঁ কিন্তু এইখন একেবাৰে নচলাওঁ কাৰণ মোৰ হাতত নাই মানে স্কুটি চলোৱা মানুহ মই আৰু তাতে অফ ৰ'ডিঙত এখন নচলাওঁ কিন্তু বাইকখন পূৰা হেভি আছে 800 cc দুবাৰ চলাই কিনে দুইবাৰ ফেইল হৈ গ'লোঁ 3 নম্বৰত কিবাকৈ উঠিলোঁ চলাই আহিলোঁ আৰু সঁচাই আকৌ মানে বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ এখন বাইক চলোৱা দাদাহঁতে কেনেকৈ পাহাৰত লৈ আছে নাজানো মই কিন্তু সমান মানে এইখিনি অলপ ওখ চাপৰ আছে তথাপিতো কেনেকৈ চলাইছোঁ নাজানো মানে প্ৰত্যেকটো মতে পৰু লাগি আছিল তো এইফালে সমীৰণ দাহঁত আছে ইয়াতে ভিডিঅ' বনাব চাগে আৰু এইফালে মই আমাৰ খানা কিমান ৰেডি হৈছে খবৰ ল'ব লওক সমীৰণ দাহঁত আছিল আজি অফ ৰাইডিং কৰিব তো ইয়াতে লগ পালোঁ সিহঁতক লগ পাই থাকোঁ বাৰু আজি বাইককেইখন মানে লৈ আহিছিলে ইয়াতে পাহাৰৰ ওপৰলৈকে তো প্ৰথমতে বাইক আনা বুলি ভাবাই নাছিলোঁ কিন্তু পিছত আহিবৰ পিছতে দেখা অলপ বাইককেইখন আনিছে আৰু এইফালে আমাৰ খানা ৰেডি পূৰা সেয়া এইফালে আমাৰ খানা ৰেডি মনোজ দাই তিয়হ চলাই আছে আৰু আমাৰ কুকমেন শংকৰ দা কেনেকুৱা হৈছে খানা বহুত তুমি খাই বহুত কেনেকুৱা হৈছে নহয় কেনেকুৱা হৈছে তুমি খাইছা আৰু বহুত কেনেকুৱা হৈছে আৰু এইফালে দীপাজ দা পাত চেলাই আছে কলপাত মানে সেই পাতৰ ওপৰত অলপ ফিলটো ল'ব লাগিব না জংঘলত খোৱা ফিলটো তো সেইকাৰণে তো আমাৰ খানা ৰেডি আৰু এয়া বাঢ়ি লৈছোঁ খাব লাগে পূৰা ট্ৰেডিশ্যনেল জংঘলৰ কলপাতত মানে তলত ডিছ আছে আৰু ওপৰত কলপাত আৰু এতিয়া খোৱাৰ কথা কেৱল খোৱা লোৱা হ'ল আৰু এইবিলাক খাই লৈ কিনে চাওক মানে ইমান ধুনীয়া বতাহ দি আছে ইয়াতে ঠাণ্ডা মানে শুই গৈছে টোপনি গৈছে এতিয়া বৰষুণ আহিব হৈছে আৰু এইফালে মানে শুই আছোঁ বহুত ধুনীয়া বতৰ আহিছে বৰষুণ অহা কথা আছে কিন্তু বৰষুণ ভাত পানী খোৱা লোৱা হ'ল খানা খালোঁ ইয়াতে জংঘলৰ মাজত আজি আৰু এতিয়া যাব লাগে কাৰণ গধূলি হৈছে তো এতিয়া
যাওঁ আৰু এইফালে এটা গুহা আছে চাওক এইটো কিহৰ গুহা ৰ'ব দেখাই আছোঁ এইটো চাওক কিবা গুহা চোৱা আছে এইফালেও আছে শিয়াল চিয়াল থাকে কিজানি ইয়াতে আৰু এতিয়া ইয়াৰ পৰা আমি যাব লাগে আৰু এইটো চাওক মানে এইটো পুখুৰী এইটোতো আগতে মানে এনে বাৰিষাত পুখুৰী হৈ থাকে বৰ্তমান অলপ পানী নাই ইয়াতে শুকাই আছে আৰু ইয়াতেও পানী আছে এতিয়াও চাওক এয়া তাৰমানে তো আজিলৈ ইমানেই আছিলে ভিডিঅ'টোত কেনেকুৱা পালে নাজানো মানে অলপ জংঘলৰ মাজত এদিনৰ কাৰণে আহিলোঁ খানা খালোঁ আৰু সঁচাই বহুত ভাল লাগিল ইয়াতে আহি চ' ফাইনেলি তাৰ পৰা আহিলোঁ আৰু আহি এতিয়া আমাৰ জেগা পালোঁ তো ভিডিঅ'টোত আজিলৈ এইখিনিয়ে আছিলে তো কেনে পালে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনি আছিলে তো নেক্সট ভিডিঅ'টোলৈ চি ইউ